মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছে নহয় ফূৰ্তিতে ক'ব পৰা নাই। কলৈ নিম গৈছে কলৈ যাবলৈ ওলাই মেলালে কি আছে আৰু গাই কিলে তুমি নুঠাকো ভিডিঅ'ত মই নুঠো নহয় উঠিব নোৱাৰো নহয় সৰু ল'ৰাহে উঠিব পাৰে তুমি ডাঙৰ ল'ৰা ভাঙি উঠিব পাৰে এতিয়া ওলাব লাগে নহয় ৰেডি হৈ গ'লো কি বোলে মাৰিছে নি জোৰ ঠাই থাকিবা দেই বাগো ডাঙৰ লাইক কৰিব দেই মই বা উলিয়াই দিব পৰা হ'লে মই কাপোৰ পিন্ধি পেলাই ফালে সাজি কাচি ৰেডি জোতা পিন্ধিলা নে জোতা পিন্ধিলা সেই জোতা পিন্ধিলে ভালকৈ দেখাই দিয়া এইফালে ময়ো সাজি কাচি ৰেডি হৈ ল'লোঁ এতিয়া যাম আৰু আপোনালোকেও ভিডিঅ'টো চাই গৈ থাকক এইফালে বাপেকেও ককায়েক আৰু বায়েকক লৈ আহিলে। কি হ'ল লাজ লাগিছে আহি লৈ এইফালে লাজ লাগিছে মেলা চাবলৈ আহিলে মহাকৰ লগত আৰু এইফালে গাড়ীৰ ভিতৰতে সিহঁতৰ কি কাণ্ড এয়া দেখিছেনে আমি পাই গ'লোহি আহি আৰু এইফালে দেখিছেই নহয় মেলা মেলা লাগিছেই চাগে ব'লকচোন ভিতৰলৈ সোমাই যাওঁ কি আছে তাকে চাওঁগৈ ভিতৰলৈ এয়া আহি আছোঁ আৰু এইফালে দেখিছোঁ তাতে বোলে কাউণ্টাৰত টিকেট ল'ব লাগিব তেতিয়াহে এণ্ট্ৰি কৰিবলৈ দিব আৰু এতিয়া আমি টিকেট ল'ব লাগিব আৰু এইফালে টিকেট লৈ আছে এওঁ আৰু সোমাই যাম আৰু ভিতৰলৈ লাইটৰ ডেক'ৰেশ্যন দেখিছেনে চবফালে লাইট আৰু জিলিকি আছে আৰম্ভণি খোৱা বস্তুৰ পৰা ষ্টাৰ্ট এয়া দেখিছেনে আৰু এইফালে হুনমানু আৰু বাবুৰ ককায়েক ভায়েক দুইটা উঠি ল'লে উঠিবলৈ পাই কি ফূৰ্তিয়া দেখিছেনে এইফালে লটাৰী খেলাই আছে এই গোলটো দেখিছেনে এই গোলটো তাৰ কাঠচিটাৰ ভিতৰত সোমালে
লটাৰী পাব। আৰু মই খেলা নাই বাৰু, তেওঁ ভিডিঅ'টোহে কৰিছোঁ। ইমান উঠিলেও হেঁপাহ নপলায়। এয়া দেখিছেনে, এয়া সিহঁতৰ লগতে আকৌ ডাঙৰ মানুহকেইটা উঠিবলগীয়া হৈ গৈছে। বাপেক আৰু ইফালে দদৈক দুয়োটাই উঠি লৈছে, যিহেতু সিহঁতে কণ্ট্ৰল কৰিব নোৱাৰিব অকলে, সিহঁতৰ লগতে এতিয়া উঠিব লগা হৈছে। আৰু যিসকলে মেলা চাবলৈ অহা নাই তেওঁলোকে আহিও খুবেই ভাল পাব। এয়া দেখিছে নহয়, উঠিবলৈ পাই ইখন বাছত সিখনত এতিয়া নেৰাই হ'ল উঠিবলৈ। মানুহে ভয় কৰিব নি বুলি ভাবিছিলোঁ, কিন্তু নাই, তাৰ ফূৰ্তি কিমান এয়া চাব দেই। এইফালে দেখিছেনে, এতিয়া কিবা এটা কৰি যেনে তেনে ঘৰলৈ নিব লাগিব। আৰু এতিয়া যাওঁ, এনে উলিয়াই আনিলোঁ। আৰু এইফালে কটন কেণ্ডি 3টা লৈ দিলোঁ সিহঁতক, আৰু এইফালে কুকিও কিবা কিবি কেইটামান ল'লে। আৰু ঘৰ আহি পাই গ'লোঁ। এইফালে ইয়াকে লৈ আহিলোঁ। আমাৰ মেলাত ওলাই অহা টাইমত যি বিহু দেখালে পোৱালীকেইটাই, মানুহ আৰু বাবুৱে, ভিডিঅ' কৰা নহ'ল। আপোনালোকেও দেখা হ'লে হয়তো আচৰিত খালেহেঁতেন। আৰু ভিডিঅ' কৰা নহ'লে মানে কোনোপধ্যে ভিডিঅ' কৰিব নোৱাৰোঁ সেই সময়ত। দুইটাই গাড়ী লাগে বুলি যিমান কান্দিলে নহয়, আৰু ভিডিঅ' নকৰিলোঁ যেনে তেনে। এতিয়া তেলিয়াই মেলি অলপ পাহৰাইছোঁ কথাবোৰ, মানে আনিব, আনি লগে লগে ভাঙিবই। বেলেগ বস্তু দিছোঁ সেইবোৰ নলয়, সিহঁতৰ যি মন তাকে লাগে। তাকে নিদিলোঁ আৰু পাই অলপ বেয়া হৈছে আমাৰ ই। আৰু ঘৰত নথকা হ'লেও বেলেগ কথা, ঘৰত কিমান আছে তাৰ গাড়ী, তথাপিতো তাৰ হেঁপাহ নপলায়। তাত অকল গাড়ী লাগে দুইটা। ইমান কান্দিলে। আমাৰ ইয়াক আকৌ বেলুনো লাগে লাইট লগা। পূজাত এটা কিনিলে আৰু পাছদিনাখনি ফুটুৱাই পেলালে। মই সেইটো দেখি এবাৰো নিদিলোঁ তাক। সি কান্দি আৰু এইফালে এইবোৰ লৈ আহিলে। এতিয়া পূৰা ককায়েক আৰু ভায়েকে খেলি আছে। আহি লগে লগে মাছ ফ্ৰাই কৰিলোঁ আৰু ভাত পানীও পাতি দিছোঁ। এইফালে মা আৰু দেউতালৈ বইল মাছ আৰু আমালৈ ফ্ৰাই, আৰু এইফালে দালি তেল মাৰিব লৈছোঁ। তাৰপাছত ভাত খাম আৰু বিশেষ একো নবনাওঁ। দিনৰে কলডিল ভাজি অলপ আছিল, তাকে অলপ সকলোকে দি দিছোঁ। আৰু এইফালে আমাৰ কুকিয়ে কাম কৰিছে, পানী দি আছে। আৰু এতিয়া ভাতটো খাই লওঁ। এওঁলোক দুজনে টিভি চাইহে ভাত খায়, আৰু কিমান কথা দেখিছে। এতিয়া ৰাতি 10:50 হ'ল আৰু এইফালে চকুত টোপনি নাই। আজি ভিডিঅ'টো এনেদৰে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। শেষত আজিৰ দিনটো ভাল লগা কেইখনমান ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ।